সকলোকে এৰি দিয়া তেতিয়াহে নিজকে বিচাৰি পাবা এই পৃথিৱীত আটাইতকৈ ডাঙৰ কাৰাগাৰটো ক'ত আছে জানানে কাৰাগাৰ চাৰিখন দেৱালৰ ভিতৰত নহয় কাৰাগাৰ আছে তোমাৰ মনত তুমি ভাবিছা তুমি স্বাধীন কিন্তু তুমি আনৰ প্ৰশংসাৰ বন্দী আনৰ সমালোচনাৰ বন্দী আনৰ মতামতৰ বন্দী আনৰ মৰমৰ বন্দী আনৰ অৱহেলাৰ বন্দী তুমি কেতিয়াবা লক্ষ্য কৰিছানে তুমি গোটেই জীৱন নিজৰ বাবে কম আনৰ বাবে বেছি যাই আছা সৰুতে মাক দেউতাকৰ প্ৰশংসা পাবলৈ ডাঙৰ হলে বন্ধুৰ স্বীকৃতি পাবলৈ তাৰপিছত সমাজৰ বাবে তাৰপিছত কাৰোবাৰ প্ৰেম পাবলৈ শেষত নিজকে সম্পূৰ্ণ হেৰুৱাই পেলালা তুমি কোন এদিন সকলো মানুহে তোমাক এৰি যাব মা দেউতা বন্ধু প্ৰেম সকলো কিন্তু এজন মানুহ কেতিয়াও তোমাক এৰি নাযায় সেইজন তুমি নিজে কিন্তু দুখৰ কথা সেই মানুহজনকই তুমি কেতিয়াও চিনি নোপোৱা তুমি নাম চিনি পোৱা পেছা চিনি পোৱা সম্পৰ্ক চিনি পোৱা কিন্তু নিজক নাজানা যদি আজি মই তোমাৰ পৰা তোমাৰ নাম কাঢ়ি লওঁ তোমাৰ টকা কাঢ়ি লওঁ তোমাৰ মোবাইল তোমাৰ চাকৰি তোমাৰ সোশ্যাল মিডিয়া সকলো তেতিয়া তুমি কোন সকলোকে এৰি দিয়া মই মানুহ এৰি দিবলৈ কোৱা নাই মই কৈছো এৰি দিয়া আনৰ পৰা সুখ বিচৰাটো এৰি দিয়া প্ৰত্যেক কথাত নিজৰ ব্যাখ্যা দিবলৈ কৰা যুদ্ধ কাৰণ যেদিনা তুমি সকলোকে বুজিবলৈ চেষ্টা কৰা সেইদিনাই তুমি নিজৰ পৰা আঁতৰি যোৱা সত্যক ব্যাখ্যাৰ প্ৰয়োজন নাই সূৰ্যই কেতিয়াও কাকো বুজাই নকয় মই পোহৰ দিওঁ সেইদৰে প্ৰকৃত মানুহে নিজৰ মূল্য প্ৰমাণ কৰিবলৈ চিঞৰি নুফুৰে তুমি এপ্ৰুভেলৰ বন্দী এটা প্ৰশ্ন সুধিম যদি আজিৰ পৰা কোনেও তোমাক প্ৰশংসা নকৰে কোনেও তোমাৰ ফটোত লাইক নিদিয়ে কোনেও তোমাৰ সফলতাৰ বাবে হাত চাপৰি নামাৰে তুমি একেই ধৰণে কাম কৰি যাবানে যদি উত্তৰটো নাই তেতিয়া তুমি সফলতাৰ বাবে কাম কৰা নাই তুমি প্ৰশংসাৰ বাবে কাম কৰি আছা এপ্ৰুভেল এটা নিচা তুমি ভাবা মদৰ নিচা বেয়া ড্ৰাগছৰ নিচা বেয়া কিন্তু আনৰ এপ্ৰুভেলৰ নিচা এই পৃথিৱীৰ আটাইতকৈ বিপদজনক নিচা কাৰণ এই নিচাৰ কথা তুমি নিজেও নাজানা তুমি ভাল কাপোৰ পিন্ধা কাৰ বাবে তুমি নিজৰ মতামত সলনি কৰা কাৰ বাবে তুমি হাঁহি দিয়া যেতিয়া ভিতৰত কান্দি আছা কাৰ বাবে কাৰণ তুমি জীৱন জীয়াই থকা নাই তুমি মানুহৰ এক্সপেক্টেশন পূৰণ কৰি আছা নিহংগতা শাস্তি নহয় শিক্ষা মানুহে অকলে থাকিবলৈ ভয় কৰে কাৰণ অকলে থাকিলে মোবাইল নাথাকে শব্দ নাথাকে অজুহাত নাথাকে তেতিয়া নিজৰ ভিতৰৰ মাতটো শুনা যায় সেই মাতটোৱে সোধে তুমি সুখী নেকি আৰু বেছিভাগ মানুহৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ নাথাকে সেয়েহে তেওঁলোক ব্যস্ত হৈ থাকে ব্যস্ত যাতে নিজৰ লগত বহিব নালাগে নিজৰ লগত প্ৰথম সাক্ষাৎ এদিন মোবাইল বন্ধ কৰি চোৱা কোনো সংগীত নাই কোনো মানুহ নাই কেৱল তুমি প্ৰথম 5 মিনিট অস্বস্তি লাগিব 10 মিনিট অশান্তি লাগিব কিন্তু এদিন ঠিক এই নীৰৱতাৰ মাজতেই তুমি প্ৰথমবাৰৰ বাবে নিজৰ লগত চিনাকি হ'বা আৰু সেই দিনৰ পৰাই তুমি আনৰ শব্দত নহয়
নিজৰ সত্যত যাই থাকিবা। আটাইতকৈ কঠিন বিদায় নিজৰ অহংকাৰৰ পৰা। তুমি জানানে, এই পৃথিৱীত আটাইতকৈ কঠিন বিদায়টো কাৰোবাক এৰি দিয়াটো নহয়, নিজৰ অহংকাৰক এৰি দিয়াটো। অহংকাৰ অদৃশ্য শিকলি। মানুহে ভাবে অহংকাৰ মানে ডাঙৰ ডাঙৰ কথা কোৱা, সকলোকে তুচ্ছ বুলি ভাবা। নহয়, আচল অহংকাৰ বহুত নীৰৱ। ই ক'ব, মই কিয় ক্ষমা খুজিম, মই কিয় সলনি হ'ম, মই ঠিকেই আছোঁ। আৰু ঠিক সেই মুহূৰ্ততেই তোমাৰ বিকাশ থমকি যায়। কাৰণ যিজনে ভাবে মই সকলো জানো, তেওঁ আৰু একো শিকিব নোৱাৰে। তুমি যাক আঁকোৱালি ধৰি আছা, এটা গছ কল্পনা কৰা। শুকান পাতবোৰ মজবুতকৈ ধৰি ৰাখিছে। কি হ'ব? নতুন পাত আহিবনে? নাই। প্ৰকৃতি জানে নতুন জীৱনৰ বাবে পুৰণিক এৰি দিবই লাগিব। মানুহেও ঠিক একেই ভুল কৰে। পুৰণি কষ্ট, পুৰণি অপমান, পুৰণি সম্পৰ্ক, পুৰণি ব্যৰ্থতা আঁকোৱালি ধৰি থাকে। তাৰপিছত কয়, মোৰ জীৱনত একো নতুন নহয়। কেনেকৈ নতুন আহিব, যেতিয়া তোমাৰ হাত দুটা এতিয়াও পুৰণিৰে ভৰি আছে? মুক্তি। মুক্তি মানে পাহাৰলৈ গৈ বহি থকা নহয়। মুক্তি মানে কাৰোবাক ঘৃণা কৰা নহয়, তেওঁৰ অবিহনে সুখে থাকিব পৰা। মুক্তি মানে অতীতৰ কথা মনত পৰিলেও চকুত পানী নহাকৈ থকা। মুক্তি মানে নিজৰ সুখৰ চাবিটো আনৰ হাতৰ পৰা নিজৰ হাতলৈ ঘূৰাই অনা। আজিৰ পৰা কাকো সলনি কৰিবলৈ চেষ্টা নকৰিবা, কাৰণ মানুহ তেওঁৰ ইচ্ছা নোহোৱালৈকে সলনি নহয়। কিন্তু তুমি আজি সলনি হ'ব পাৰা, আৰু সেই দিনৰ পৰা তোমাৰ পৃথিৱীও সলনি হ'বলৈ আৰম্ভ কৰিব। যিজনে নিজকে বিচাৰি পায়, তেওঁ কাকো হেৰুৱাব নালাগে। এটা কথা কেতিয়াও পাহৰিব নোৱাৰিবা, জীৱনত সকলো হেৰুৱাটো আটাইতকৈ ডাঙৰ ক্ষতি নহয়, নিজকে হেৰুৱাটোহে আটাইতকৈ ডাঙৰ ক্ষতি। মানুহে কয়, মই তাক হেৰুৱালোঁ, মই সেই সুযোগটো হেৰুৱালোঁ, মই বহু টকা হেৰুৱালোঁ, কিন্তু এজনেও নকয় মই নিজকে হেৰুৱাই পেলালোঁ। নিজৰ লগত শান্তি। এদিন তুমি বুজি পাবা, জীৱনত সকলো প্ৰশ্নৰ উত্তৰ পৃথিৱীৰ ওচৰত নাই। কিছুমান উত্তৰ কেৱল নীৰৱতাৰ ওচৰত থাকে। যিদিনা তুমি অকলে বহিও শান্তি অনুভৱ কৰিবা, সেইদিনা তুমি কাকো হেৰুৱাবলৈ ভয় নকৰিবা। কাৰণ যাৰ নিজৰ লগত বন্ধুত্ব হৈছে, তেওঁ কেতিয়াও অকলে নাথাকে। জীৱনৰ প্ৰকৃত বিজয়। জীৱনত প্ৰকৃত বিজয় আনৰ ওপৰত নহয়, নিজৰ ওপৰত। যিদিনা ৰাগ আহিলেও তুমি শান্ত থাকিব পাৰিবা, ঘৃণা আহিলেও মানৱীয় হৈ থাকিব পাৰিবা, ব্যৰ্থ হ'লেও আশা এৰি নিদিবা, সেইদিনা তুমি পৃথিৱীক জয় কৰা নাই, তুমি নিজকে জয় কৰিছা। আৰু নিজকে জয় কৰা মানুহক হেৰুৱাবলৈ এই পৃথিৱীৰ ওচৰত একো অস্ত্ৰ নাই। সেয়েহে যদি কেতিয়াবা জীৱনে তোমাৰ পৰা মানুহ কাঢ়ি লয়, সুযোগ কাঢ়ি লয়, টকা কাঢ়ি লয়, নাম কাঢ়ি লয়, ভয় নকৰিবা। এটা কথাহে নিশ্চিত কৰা, নিজকে কেতিয়াও হেৰুৱাব নালাগে। কাৰণ যিজনৰ নিজৰ ওপৰত বিশ্বাস আছে, তেওঁ শূন্যৰ পৰাও এটা নতুন পৃথিৱী গঢ়িব পাৰে। সকলোকে এৰি দিয়া, যদি সেই এৰি দিয়াটোৱেই তোমাক নিজৰ ওচৰলৈ ঘূৰাই আনে। যিদিনা তুমি নিজকে বিচাৰি পাবা, সেইদিনাৰ পৰা পৃথিৱীৰ একোৱেই তোমাক
অসম্পূৰ্ণ কৰিব নোৱাৰিব।